নমস্কাৰ বন্ধুসকল, মই দেৱব্ৰত ফুকন আৰু আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিপি ক্ৰিয়েশ্যনত। তো বন্ধুসকল, আজি আপোনালোকৰ আগত মই আলোচনা কৰিবলৈ যাবলৈ ওলাইছোঁ এখন বাইকৰ বিষয়ে, আৰু যোনখন বাইক হৈছে বাজাজ কোম্পানী পালচাৰ 125cc। আৰু এই বাইকখন বাজাজ পালচাৰ 150cc যোনখন নিয়ন এডিশ্যনৰ বাইক আছিল, আৰু সেই বাইকখনৰ একেটা লুকছতে এতিয়া পাব আপোনালোকে বাজাজ পালচাৰ 125cc বাইকখন। তো আজি আপোনালোকৰ আগত এই বাইকখনৰ প্ৰাইচৰ বিষয়ে, এই বাইকখনৰ ফুল স্পেচিফিকেশ্যনৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। তো এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, যদি আপোনালোকে মোৰ এই ভিডিঅ'বিলাক চাই যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো প্লিজ লাইক কৰিব, কাৰণ কেলৈ আপোনালোকৰ এটা লাইকে মোৰ এটা নেক্সট ভিডিঅ' বনাবলৈ বহুত উৎসাহিত কৰে। আৰু আপোনালোকৰ যিমানবিলাক বন্ধু বান্ধৱ আছে এই সকলোলৈকে মোৰ এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰক। আৰু আপোনালোকে যদি মোৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰক, কাৰণ কেলৈ আপোনালোকৰ ছাপোৰ্টৰ প্ৰয়োজন, কাৰণ কেলৈ মোৰ এই চেনেলটো আগবঢ়াই নিবলৈ আপোনালোকৰ ছাপোৰ্টৰ প্ৰয়োজন। সেইকাৰণে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু ছাবস্ক্ৰাইবৰ দাঁতিতে থকা বেল আইকনটো কিন্তু দবাবলৈ নাপাহৰিব, কাৰণ কেলৈ বেল আইকনটো দবালেহে মোৰ যোনবিলাক আহিবলগীয়া নতুন ভিডিঅ' সেই ভিডিঅ'বিলাকৰ আগতীয়াকৈ আপোনালোকে ন'টিফিকেশ্যনটো পাব। তো এতিয়া বেছি দেৰি নকৰি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, বাজাজ কোম্পানীয়ে পালচাৰ 125cc ছেগমেণ্টতো এখন বাইক লঞ্চ কৰিছে, আৰু সেইখন অলৰেডি আপোনালোকৰ ওচৰৰ শ্ব'ৰুমত বৰ্তমান এই বাইকখন এভেইলেবল হৈ গৈছে। তো আজি আপোনালোকৰ আগত এই বাইকখনৰ প্ৰাইচৰ বিষয়ে, ফুল স্পেচিফিকেশ্যনৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। তো মই আগতে মোৰ এই চেনেলটোত এটা ভিডিঅ' বনাইছিলোঁ যোনটো পালচাৰ NS 125cc এখন বাইকৰ ওপৰত, কিন্তু বৰ্তমানলৈকে তেওঁলোকে পালচাৰ ছিৰিজৰ যোনটো NS ছিৰিজৰ যোনটো 125cc বাইক আছিল সেই বাইকখন এতিয়া বৰ্তমানলৈকে তেওঁলোকে এই বাইকখন লঞ্চ কৰা নাই। তেওঁলোকে এতিয়া বৰ্তমান লঞ্চ কৰিছে যোনখন পালচাৰ 125cc এখন বাইক, যোনখন হৈছে বাজাজ পালচাৰ 150cc ছেগমেণ্টৰ যোনখন নিয়ন এডিশ্যনৰ বাইক আছিল, সেই নিয়ন এডিশ্যনৰ বাইকখনৰ ছেইম লুকছত তেওঁলোকে এতিয়া এখন বাইক লঞ্চ কৰিছে যোনখন পালচাৰ 125cc। আৰু যোনখন NS 125cc যোনখন বাইক আছিল সেইখন এতিয়ালৈকে অলৰেডি লঞ্চ হোৱা নাই, আৰু খুব কম সময়ৰ ভিতৰত, ধৰি লওক আৰু 2-3 মাহৰ ভিতৰত তেওঁলোকে NS ছিৰিজৰ 125cc এখন বাইক তেওঁলোকে লঞ্চ কৰিব। তো এতিয়া এইখন যোনখন বাজাজ পালচাৰ 125cc এই বাইকখনে আপোনাৰ বাইক মাৰ্কেটত হিৰো যোনখন গ্লেমাৰ আৰু হোণ্ডাৰ যোনখন CB চাইন এই বাইক দুখনক ভালকৈ টক্কৰ দিব পাৰিব। আৰু এতিয়া আপোনালোকৰ আগত এই পালচাৰ 125cc বাইকখনৰ ফুল স্পেচিফিকেশ্যনৰ বিষয়ে আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। তো এই বাইকখনত আপোনালোকে যোনটো ইঞ্জিন পাব সেই ইঞ্জিনটো হৈছে 124.4cc এটা ছিংগল চিলিণ্ডাৰ ইঞ্জিন, আৰু এই বাইকখনৰ যোনটো পাৱাৰ হ'ব এই পাৱাৰটো পাব আপোনালোকে 11 bhp, আৰু এই বাইকখনৰ যোনটো টৰ্ক হ'ব টৰ্কটো পাব আপোনালোকে 11 নিউটন মিটাৰ। আৰু এতিয়া এই বাইকখনৰ যোনটো ষ্টাৰ্টিং ছিষ্টেম আপোনালোকে কিক আৰু ছেল্ফ ষ্টাৰ্ট দুইটাই পাব। আৰু এই বাইকখনৰ যোনটো ট্ৰান্সমিশ্যন হ'ব যোনটো হ'ব 5 স্পীড গিয়েৰ বক্স। ধৰি লওক আপোনালোকে 125cc যোনবিলাক বাইক যেনে হিৰো গ্লেমাৰ, হোণ্ডা CB চাইন এই বাইকবিলাকত যোনটো ট্ৰান্সমিশ্যন আছিল যোনটো 4 স্পীড গিয়েৰ বক্স, কিন্তু আপোনালোকে পালচাৰ 125cc বাইকখনত আপোনালোকে যোনটো ট্ৰান্সমিশ্যন পাব সেইটো হ'ব 5 স্পীড গিয়েৰ বক্স। আৰু এই বাইকখনৰ কাৰ্বো ৱেইটৰ বিষয়ে ক'বলৈ গ'লে এই বাইকখন হ'ব 140 kg, আৰু যোনখন পালচাৰ 150cc যোনখন নিয়ন এডিশ্যনৰ যোনখন বাইক আছিল সেইখনৰ বাইকৰ ৱেইট আছিল 144 kg, কিন্তু এই 125cc এই পালচাৰ বাইকখনৰ কাৰ্বো ৱেইট হ'ব 140 kg, যোনটো 4 kg এই 125cc বাইকখন কম হ'ব। এতিয়া এই বাইকখনৰ মিটাৰ কনচলমেণ্টৰ বিষয়ে ক'বলৈ গ'লে এই বাইকখনৰ যোনটো স্পীডোমিটাৰ আপোনালোকে পাব, স্পীডোমিটাৰটো ডিজিটেল পাব, টেকোমিটাৰটো এনালগ পাব, আৰু ফিউল ৱাৰ্ণিং ইণ্ডিকেটৰটো পাব আপোনালোকে ডিজিটেল পাব, আৰু ইয়াত আপোনালোকে পাব ল' বেটেৰী ইণ্ডিকেটৰ এই ফাংচনটো আপোনালোকে এই বাইকখনত পাব। আৰু এই বাইকখনৰ যোনটো ফিউল ডেলিভাৰী ছিষ্টেম সেই ফিউল ডেলিভাৰী ছিষ্টেমটো আপোনালোকে পাব কাৰ্বেটৰ ভাৰ্চন। আৰু কুলিং ছিষ্টেমৰ বিষয়ে ক'বলৈ গ'লে এই বাইকখন হ'ব এটা এয়াৰ কুল, আৰু ইয়াৰ ফিউল টেংক কেপাচিটি হ'ব 11 লিটাৰৰ এটা ফিউল টেংক আপোনালোকে এই বাইকখনত পাব। আৰু এতিয়া এই বাইকখনৰ ছাছপেনশ্যনৰ বিষয়ে ক'বলৈ গ'লে ইয়াৰ যোনটো ফ্ৰণ্ট ছাছপেনশ্যন হ'ব সেইটো হ'ব টেলিস্কোপিক ফ্ৰণ্ট ছাছপেনশ্যন, আৰু ইয়াৰ যোনটো ৰিয়াৰ ছাছপেনশ্যন পাব আপোনালোকে টুইন গেছ চক ছাছপেনশ্যন। আৰু এতিয়া এই বাইকখনৰ ব্ৰেকিং ছিষ্টেমৰ বিষয়ে ক'বলৈ গ'লে, আৰু ইয়াৰ যোনটো ফ্ৰণ্ট ব্ৰেক টাইপ হ'ব সেইটো ড্ৰাম ব্ৰেক পাব, আৰু ৰিয়াৰতো আপোনালোকে ড্ৰাম পাব।
আৰু ইয়াৰ দুটা ভাৰ্সন পাব আপোনালোকে ইয়াৰ যোনটো ড্ৰাম ভাৰ্সনো এটা পাব আৰু এটা ডিস্ক ভাৰ্সনো আপোনালোকে পাব আৰু এতিয়া এই বাইকখনৰ হুইলছ এণ্ড টায়াৰ্ছৰ বিষয়ে ক'বলৈ গ'লে ইয়াৰ যোনটো হুইল চাইজ হ'ব যোনটো 17 ইঞ্চি এটা হুইল চাইজ আৰু হুইল টাইপ আপোনালোকে পাব টিউবলেছৰ আৰু ইয়াৰ যোনটো ফ্ৰণ্ট টায়াৰ হ'ব সেইটো 18/100ৰ আৰু যোনটো ৰিয়াৰ টায়াৰ পাব আপোনালোকে 100/90 আৰু এতিয়া এই বাইকখনৰ হেডলাইটৰ বিষয়ে ক'বলৈ গ'লে ইয়াত আপোনালোকে যোনটো ইয়াৰ হেডলাইট হ'ব এইটো হেলোজেন বাল্ব হেডলাইট পাব আৰু ইয়াৰ যোনটো টেইল লাইট হ'ব এইটো এটা LED টেইল লাইট আপোনালোকে এই বাইকখনত পাব আৰু এতিয়া বাজাজ পালচাৰ 125cc বাইকখনৰ প্ৰাইচৰ বিষয়ে ক'বলৈ গ'লে এই বাইকখনৰ এক শ্ব'ৰুম প্ৰাইচ হ'ব 64,000 আৰু ইয়াৰ অল টোটেল ইঞ্চুৰেঞ্চ RTO মিলাই যোনটো ইয়াৰ অন ৰোড প্ৰাইচ হ'ব আপোনাৰ 70,000ৰ ওপৰত ভিতৰত এই বাইকখনৰ প্ৰাইচ হ'ব তো এই বাইকখন এতিয়া বৰ্তমান আপোনালোকৰ ওচৰ শ্ব'ৰুমত এভেইলেবল হৈ গৈছে আৰু এই বাইকখনৰ যোনটো লুকছ সেইটো হ'ব 150cc সেগমেন্টৰ যোনখন নিয়ন এডিশনৰ বাইক আছিল এই নিয়ন এডিশনৰ বাইক হেতি সেম লুকছত আপোনালোকে পাব এতিয়া বাজাজ পালচাৰ 125cc এই বাইকখন আৰু বন্ধুসকল এই বাইকখন আপোনালোকে তিনটা কালাৰত এভেইলেবল হ'ব যোনটো হ'ব নিয়ন ব্লু কালাৰ আৰু এটা হ'ব সোলাৰ ৰেড আৰু এটা হ'ব প্লেটিনাম সিলভাৰ এই তিনটা কালাৰত আপোনালোকে এই বাইকখন এভেইলেবল হ'ব তো বন্ধুসকল আজি আপোনালোকৰ আগত মই বাজাজ পালচাৰ 125cc বাইকখনৰ প্ৰাইচৰ বিষয়ে ইয়াৰ স্পেচিফিকেশনৰ বিষয়ে আপোনালোকৰ আগত ক'লো যদি মোৰ এই ভিডিঅটো চাই আপোনালোকে ভাল পালে প্লিজ লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱলৈ এই ভিডিঅটো শ্বেয়াৰ কৰিব আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে যদি সাবস্ক্ৰাইব নাই কৰা তেতিয়াহ'লে প্লিজ মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু সাবস্ক্ৰাইবৰ দাঁতিতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব তো আজিলৈ আপোনালোকৰ মাজৰ পৰা এই ভিডিঅটোৰ পৰা বিদায় মাগিছোঁ আকৌ লগ পাম মোৰ এটা নেক্সট ভিডিঅ'ত জয় আয়াখন বাই